কালি আমাৰ ঘৰলৈ লখিমপুৰৰ পৰা ভণ্টি আৰু মোৰ ভণ্টিৰ মানুহজন আহিছে সেইকাৰণে ভাবিলোঁ আমি ভণ্টিহঁতকনো কি দেখুৱাম আমাৰ চৰাইদেউলৈ আহিছে সেইকাৰণে আমাৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সেই দেখুৱাবলৈ গৈ সিহঁতক লৈ যাওঁ বুলি লৰালৰিকৈ 7টা বজাতে আমি গাড়ীত উঠিছোঁ ৰাতিপুৱা আজি আমি তলাতল ঘৰ পালোহি তলাতল ঘৰ গেটৰ সন্মুখত এতিয়া টিকট কৰি লৈ ভিতৰলৈ সোমাই আহিছোঁ দেখুৱাম মই ভণ্টিহঁতক চবকে দেখুৱাম এবাৰ সোমাই আহিছোঁ ইমান ধুনীয়া পৰিৱেশ চাওক আগফালে দুজোপা গোলকৈ ফুল ভণ্টি গৈছে মানুহজন উঠি গৈছে ওপৰলৈ এই ভণ্টি জোৱাই আৰু এই ভণ্টি আৰু মোৰ মানুহজন মই ফটো উঠাইছোঁ বুলি ভাবিছে মই ভিডিঅ'য়ে কৰি আছোঁ সিহঁতক আগবাঢ়ি গৈ আছোঁ এই তলাতল ঘৰৰ ওপৰ ভাগ এই আমাৰ অসম গৌৰৱ তলাতল ঘৰ এইফালে মই আৰু মোৰ মানুহজনে দুপইমান ফটো উঠোঁ বুলি আহিলোঁ ফটো উঠিলোঁ আৰু অকণমান ভিডিঅ' কৰি ল'লোঁ তাৰপিছতে এইফালে ভাইটি আৰু জোঁৱাই গৈ আছে আৰু ভণ্টিও বেলেগকৈ ভিডিঅ' বনাই আছে এইফালে ব্লগ তলাতল ঘৰৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা তলাতল চবেই মোবাইল দেই ক'বলৈ ইমান প্ৰয়োজন চবেই হাতে হাতে মোবাইল কিতাপে পত্ৰই সকলো পালাগৈ পায়ে অহা হৈছে আমিও সেই বিষয়ে উঠিছে অলপ পিছিটো উঠিলে তললৈ কেইটা ৰুম আছে জানো এইটো সুৰংগ অন্ধকাৰ বটল দলিয়াই থৈছে কোনোবাই দেই কি আছে অঁ হয় হৈছে সেইজনী উৰি আহিছে লাইটটো মাৰি দিয়াৰ কাৰণে ধেৰ দিয়ে সেইকাৰণে এই বাহিৰফালে এতিয়া ওলাই আহিলোঁ সুৰংগটোৰ বাহিৰফালে ওলাই আহিছোঁ এইফালে সেইফালে এইজন হ'ল মোৰ মানুহজনৰ ভনী জোৱাই লগতে আহিছোঁ খালি এতিয়াহে দেখুৱাইছোঁ ক'তনো আছিলে এতিয়া বাহিৰখন এইখন ইমান ধুনীয়া পৰিৱেশ বাহিৰখন আমি কাষে কাষে গৈ এতিয়া বাহিৰফালে গুচি যামগৈ আৰু ফটো মাৰিম বাহিৰফালে গৈ ফটো উঠিব লাগিব সকলোৱে সুন্দৰ পৰিৱেশ কি খেলিবলৈ ইয়াত কিন্তু ৰাতি শুবলৈ ৰাতি মানে নৰ্মেল মানে যেনেকৈ থাকিব মানে সেই ভালকৈ থাকিব পাৰি
আমি সেইটো সেই দীঘললৈ গৈছা আমাক ন সেই সিহঁতে চিনি পাব ন নাই দে নিজৰ মাৰি পিছত সঞ্জীৱ মাৰি দেখোন দিছা এতিয়া ফটো চটো মাৰি ওলাই আহিলোঁ আমি ওলাই আহিলোঁ হাঁহি উঠি আছিলে কিবা কথা পাতি আছিলোঁ হাঁহি উঠিলে ওলাই আহি এতিয়া আমি যাম ৰংঘৰ অভিমুখে ৰংঘৰ চাম ৰংঘৰ গেটৰ মুখ পালোহি এয়া এইফালেদি সোমাব বিচাৰিছিলোঁ সোমাব নোৱাৰি হেনো এইফালেদি এই চাইডেদি গ'লোগৈ বাওঁ চাইডেদি টিকেট কৰি ল'লোঁ টিকেট কৰি লৈ আমি এতিয়া সোমাই আহিলোঁ ৰংঘৰ ইমান সুন্দৰ চৌপাশটো গোটেই সেউজীয়া ফুল চুল তেনেকৈ ৰোৱা নাই যদিও পুৰা সেউজীয়া কাৰণে দেখি খুব ভাল লাগিলে এইফালে এয়া ভণ্টিৰ মানুহজনৰ বন্ধুনী আহি পালেহি তেওঁলোককো লগ পাই খুব ভাল লাগিল একেলগে ফটো মাৰিলোঁ কথা পাতিলোঁ বহিলোঁ খুব ভাল লাগিল তেওঁলোকক লগ পাই আৰু অকণমানিটো আৰু ভাল লাগিলে আমাৰ লৈছে নেকি আমাৰ লৈছে ভাল লাগিছে ৰ'দত কিমান কোচ একো নাই ৰ'দ দিছে যে বেছিকৈ খাল লগা হৈছে এইফালে ভণ্টি অকণমান এটা ৰীল বনাই ল'লে তাতে মই ভিডিঅ' কৰি দিলোঁ তাৰপিছত আমি আকৌ আহিলোঁ শিৱদৌল চাবলৈ আহিলোঁ শিৱদৌলত সোমাইছোঁ আগৰ পৰা মাৰি দিম দিয়া মই শৰাই এখন লৈ ফটোখন মাৰো নেকি তহঁতি হা বাহিৰৰ পৰা মানে ভিতৰত নোৱাৰি ইয়াতে অলপ জিৰণি ল'লোঁ দিনটো ভাগৰ লাগিলে জিৰণি লৈ আমি ওলাই আহিছোঁ এবাৰ পুখুৰী চাম বুলি পুখুৰী চাই সেইপিনে পাৰখিনি ইমান ধুনীয়াকৈ উৰি আছে ইয়াতে দানা চানা দি থোৱা হয় খাবলৈ এতিয়া পুখুৰী পাৰ পালোহি পুখুৰীত মাছ চালোঁ চাই আমি ঘৰলৈ উভতিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই